নমস্কাৰ মিনটেকলৈ আপোনালোকক আদৰণি জনালো। আজি আপোনালোকক দেখাবলৈ লৈছোঁ পোষণ ট্ৰেকাৰ এপটো লগইন কৰিবলৈ অংগনবাদী কৰ্মীসকলৰ কোনটো মোবাইল ৰেজিষ্টাৰ কৰি থোৱা আছিল বা ৰেজিষ্টাৰ কৰি থোৱা আছে। তাৰোপৰিও কিছুমান ক্ষেত্ৰত দেখা যায় যে অংগনবাদী ৱৰ্কাৰসকলে আগৰ যিটো মোবাইল ৰেজিষ্টাৰ কৰি থোৱা আছিল তেওঁলোকে সেইটো পাহৰি গৈছে। গতিকে কোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি থোৱা আছিল সেইটো জানিবৰ কাৰণে মই আজি এই ইউটিউব চেনেলত মোৰ এই ভিডিঅ'টো আপলোড কৰিছোঁ। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই শিকি ল'ব বুলি আশা ৰাখিলোঁ। এতিয়া আহক মোৰ মোবাইলৰ স্ক্ৰীনলৈ যাওঁ। মোৰ মোবাইল স্ক্ৰীনত আপোনালোকে দেখা ক্ৰম ব্ৰাউজাৰ, ইয়াত মই এপটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাব মিনিষ্ট্ৰী অফ টাইপ কৰিব লাগিব, মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। ইয়াত টাইপ কৰি মই চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন আপোনালোকে দেখিবলৈ পাব। তাৰপিছত এখন মই তললৈ গৈছোঁ। তললৈ যোৱাৰ পাছত ইয়াত আপোনালোকে দেখিলে যে ICDS-WCD.nic.in য'ত লিখা আছে তাত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন আপোনালোকে দেখিবলৈ পাব। ইয়াত মই এইটো জুমলৈ নিছোঁ, যিহেতু নেকি আখৰকেইটা সৰু সৰু। জুমত নিয়াৰ পাছত এই হোম পেজটোত ইয়াত লিখা আছে যে ন' ইয়'ৰ অংগনবাদী চেণ্টাৰ। ইয়াত মই অপশ্যনটোত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন ওলালে। ইয়াত দিয়া আছে অংগনবাদী চেণ্টাৰ লিষ্ট প্ৰজেক্ট ৱাইজ। ইয়াত চিলেক্ট ষ্টেট, আমি কোনখন ষ্টেটত বা কোনখন ৰাজ্যত আছোঁ সেই নামটো ইয়াত লিখিব লাগিব। লিখিব নালাগে, চিলেক্ট কৰিব লাগিব। গতিকে চিলেক্ট কৰাৰ পাছত আছাম, এই আছামত মই ক্লিক কৰাৰ পাছত এইটো ভৰ্তি হ'ল। চিলেক্ট ডিষ্ট্ৰিক্ট, আমি কোনখন ডিষ্ট্ৰিক্টত আছোঁ তাত ডিষ্ট্ৰিক্টখন আমি চিলেক্ট কৰিম, শিৱসাগৰ। টাচ কৰি দিয়াৰ লগে লগে অট'মেটিক চিলেক্ট হৈ যায়। তাৰপিছত চিলেক্ট অফ প্ৰজেক্ট, আমি কোনটো প্ৰজেক্টত কাম কৰি আছোঁ সেইটো শিৱসাগৰ। দিয়াৰ পাছত এতিয়া ইয়াত লিখা আছে ছিকিউৰিটি পিন। ইয়াত ছিকিউৰিটি পিন লিখা আছে। প্ৰত্যেক পেজটো মুকলি কৰি দিয়াৰ লগে লগে প্ৰত্যেকবাৰতে ছিকিউৰিটি পিনটো বদলি হৈ আহে। গতিকে এইবাৰ পেজটো মই মুকলি কৰোঁতে এইটো চিক্ৰেট নাম্বাৰ আহিলে বা ছিকিউৰিটি পিন, সেইটো হৈছে QCER0T। সেইটো মই যেনেকৈ আছে তেনেকৈ এই এণ্টাৰ ছিকিউৰিটি পিনত মই ভৰ্তি কৰিম। কি লিখা আছে চাব, কেপিটেল QCER0T। এইটো লিখি দিয়াৰ পাছত ইয়াত মই চাৰ্চ অপশ্যনটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ ওলালে। মই জুম কৰি দেখাইছোঁ। এই পেজটোত শিৱসাগৰ প্ৰজেক্টৰ অধীনত বা শিৱসাগৰ কাৰ্যালয়ৰ অধীনত কোনকেইটা অংগনবাদী চেণ্টাৰ আছে এই ডিটেইলছ গোটেইটো ওলালে। ওপৰত লিখা আছে যে অংগনবাদী চেণ্টাৰ লিষ্ট প্ৰজেক্ট ৱাইজ। এই গোটেই ডিটেইলছ গোটেই অংগনবাদী চেণ্টাৰখিনি ইয়াত ওলালে। এয়া আমাৰ গোটেই অংগনবাদী চেণ্টাৰ ওলালে। তাৰে ভিতৰে মই যিকোনো এটা অংগনবাদী চেণ্টাৰৰ আপোনালোকক দেখাবলৈ লৈছোঁ কোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি থোৱা মোবাইল নাম্বাৰটো কেনেকৈ চোৱা হয়, মই সেইটো দেখাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে মই ইয়াত এতিয়া ধৰা হওক মই টিপমীয়া, ইয়াত লাকুৱা 1, লাকুৱা 2, লাকুৱা 3 তেনেকৈ অংগনবাদী চেণ্টাৰবিলাকৰ নাম দি থোৱা আছে। মই টিপমীয়া অংগনবাদী চেণ্টাৰটোত মই এতিয়া চাম এই টিপমীয়া অংগনবাদী চেণ্টাৰটোৰ কোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি থোৱা আছে। টিপমীয়া অংগনবাদী চেণ্টাৰত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা এখন অংগনবাদী চেণ্টাৰ মনিটৰিং ডিটেইলছ ওলাই যাব। ইয়াত আপোনালোকে মই জুম কৰিছোঁ। জুম কৰি থোৱা এই কলমটোত চাওক অংগনবাদী ৱৰ্কাৰ নেম এণ্ড কণ্টেক্ট নাম্বাৰ। নেমটো দিয়া আছে, কণ্টেক্ট নাম্বাৰ ইয়াত দিয়া আছে। কণ্টেক্ট নাম্বাৰটো কি দিয়া আছে আপোনালোকে চাই লওক, 996783898286। এই নাম্বাৰটোত এই মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি থোৱা আছে। এতিয়া আমি চাম এই মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি থোৱা আছেনে নাই।
চাব বিচাৰিছোঁ গতিকে মই এতিয়া বেক হ'ম বেক হোৱাৰ পাছত এইটো মই মিনিমাইজ কৰি ল'ম মিনিমাইজ কৰাৰ পাছত মই এতিয়া এই মোৰ মোবাইল স্ক্ৰীনত থকা পোষণ ট্ৰেকাৰ এই এপটোত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন ওলাব তাৰপিছত তলত লিখা আছে ডু নট হেভ এন একাউণ্ট ৰেজিষ্টাৰ এতিয়া মই ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি থোৱা আছিলে সেই মোবাইল নাম্বাৰটো মই ইয়াত ভৰ্তি কৰিম সেইটো হৈছে 9678389286 এতিয়া ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত ওলালে যে দিছ মোবাইল নাম্বাৰ হেজ অলৰেডি বিন ৰেজিষ্টাৰ্ড তাৰমানে এই মোবাইল নাম্বাৰটো জৰিয়তে পোষণ ট্ৰেকাৰ এপটোৰ আপুনি খুলিব পাৰিব বা লগ ইন কৰিব পাৰিব এতিয়া মই চাওঁ যে এই মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি থকা মোবাইল নাম্বাৰটো পোষণ ট্ৰেকাৰ এপটো খোল খায় নে নাখায় এতিয়া মই বেক হওঁ বেক হোৱাৰ লগে লগে এতিয়া সেই মোবাইল নাম্বাৰটো মই লিখিম 9678389286 আৰু পিন নাম্বাৰ মই দি দিওঁ এটা পিন নাম্বাৰ ভৰ্তি কৰাৰ পাছত মই এইটো লগ ইন কৰিলোঁ লগ ইন কৰাৰ পাছত চাওক আপোনালোকে পোষণ ট্ৰেকাৰ এপটো খোল খাই গ'ল গতিকে এনেকৈ যদি আপোনালোকে কিবা কাৰণত আগতে দি থোৱা মোবাইল নাম্বাৰটো যদি পাহৰি যায় তেনেহ'লে আপোনালোকে কোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি থোৱা আছে বা কোনটো মোবাইলৰ দ্বাৰা পোষণ ট্ৰেকাৰ এপটো খোল খুৱাব পাৰে সেইটোকে মই আপোনালোকক দেখালোঁ গতিকে মোৰ আৰু বিশেষ ক'বলগীয়া নাই যদি কিবা কাৰণত সেই মোবাইল আগতে যিটো মোবাইল নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰি থোৱা আছিলে বা কাৰ্যালয়ৰ যোগেদি ৰেজিষ্টাৰ কৰি থোৱা আছিল তেনেহ'লে সেই মোবাইল নাম্বাৰটো যদি আপোনালোকৰ নাই তেনেহ'লে নতুনকৈ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি নতুনকৈ ৰেজিষ্টাৰ কৰাৰ ব্যৱস্থা আপোনালোকে কৰিব পাৰে মই এইখিনিকে আজি আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ কিয়নো ছাবস্ক্ৰাইব কৰিলে মই যিবিলাক নতুনকৈ ভিডিঅ'বিলাক বনাম সেইবিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব বিশেষ নাই আজিলৈ আহোঁ ধন্যবাদ